আমি ইলেক্ট্ৰনিক মিডিয়া, ছ'চিয়েল মিডিয়া, এই মিডিয়াবিলাকৰ পৰাহে আমি গম পাইছোঁ যে আজিৰ তাৰিখত যি ইভিকশ্যনৰ কথা আহি পৰিছে আৰু ইভিকশ্যনত যিটো নেকি ইছ্যুছ আৰু কাৰণটো আচলতে এইটো প্ৰপেগেণ্ডা বুলি কওঁ বিৰোধী দলৰ। এইটো বিৰোধী দলৰ প্ৰপেগেণ্ডা আৰু তেওঁলোকে বা এটা সময়ৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰে ওদালগুৰি জিলাত তেওঁ আহি তেওঁলোকৰ কোনোবা এটা মিটিঙত BPFৰ কিবা এটা মিটিঙত আহি কৈছে যে ট্ৰাইবেল বেলেঞ্চ ব্লকৰ যিটো নেকি ইভিকশ্যনৰ কথা আৰু এই কাৰণটো একমাত্ৰ গোবিন্দ বসুমতাৰী আৰু সঞ্জয়ৰাং তেওঁলোকৰ দুজনৰ হয়। এইটো আচলতে মোকে কৈছে কাৰণ সংগঠনত থকা সময়ত মোৰ নাম সঞ্জয়ৰাং আছিলে। আজি ৰাজনীতিকত জীয়াইছোঁ আৰু মোৰ অৰিজিনেল যি নাম এই নাম সঞ্জয় স্বৰ্গীয়াৰী, কিন্তু সঞ্জয়ৰাং বুলি তেওঁ কৈছিলে। কিন্তু কথাটো এই ধৰণৰ যে 2000 চনত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এখন আমি মেমৰেণ্ডাম দিয়া হৈছিলে আৰু সেইখিনি সময়ত আমি চিজফায়াৰত আছিলোঁ, আমি পিছ নেগচিয়েশ্যনত আছিলে আৰু আমাৰ ডিছকাশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম আৰু NDB প্ৰগ্ৰেছিভ লগত এই ডিছকাশ্যনটো হৈ আছিলে। আৰু সেইখিনি সময়ত আমাৰ যি মূল ডিমাণ্ড আৰু মূল ডিমাণ্ড আছিলে আমাৰ পৃথক ৰাজ্য, তো তাৰ বাহিৰেও কিছু ছাবচিডিয়াৰী পইণ্টছবিলাক আলোচনা কৰিবৰ কাৰণে ভাল হওক আৰু এই কাৰণে যে আমাৰ ট্ৰাইবেল বেলেঞ্চ ব্লক অঞ্চলত বহুতখিনি আনঅথৰাইজ লোকসকলে আচলতে তেওঁলোকে দখল কৰি আছে, এই কথাটো আমি অৱগত কৰিছিলোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া। কিন্তু সেইখিনি সময়ত 2014 চনত যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি কৈছে যে গোবিন্দ বসুমতাৰী আৰু সঞ্জয়ৰাঙে আজিৰ যিটো নেকি ইভিকশ্যনৰ কথাক লৈ যে সেইখিনি সময়ত যি মেমৰেণ্ডাম দিছিলে আৰু এইটোৱে আজিৰ তাৰিখত ইন লেটাৰ এণ্ড স্পিৰিট এক্সিকিউশ্যন হৈছে, যদি তেওঁ ক'ব বিচাৰে তেতিয়াহ'লে আমি ক'ম যে সেইখিনি সময়ত NDB প্ৰগতিশীলৰ সভাপতি ধীৰেন বড়ো আছিলে। তো ধীৰেন বড়ো ডাঙৰীয়া আজি তেওঁৰ লগত আছে। তো গতিকে আমি মানে ভাবোঁ যে তেওঁ যি ইভিকশ্যনৰ কথা আজি যে হৈ আছে, এইটো ধীৰেন বড়ো ডাঙৰীয়াক তেওঁ সুধিলে তেওঁ নিশ্চয় এইখিনি সময়ত কি হৈছে এইটো গম পাব। কিন্তু এটা কথা, আমি মেমৰেণ্ডামহে দিছিলোঁ, আচলতে কোনো কেছ তেনেকুৱা দিয়া হোৱা নাই। সুপ্ৰিম কোৰ্টে হওক বা ক'ৰবা হাইকোৰ্টে হওক বা ক'ৰবা CJM কোৰ্টে হওক। আৰু সেইখিনি সময়ত আমি যদিও মানে কিবা কোৰ্টত যদিও আমি যাব বিচাৰে সেইখিনি সময়ত যি কি মানে ইছ্যুছে নহওক কিয় এইটো নাখাতে। এই কাৰণে নাখাতে কাৰণ আমি মানে বেন অৰ্গেনাইজেশ্যন আছিলে NDB প্ৰগ্ৰেছিভ হিচাপে সেইখিনি সময়ত। তো তাত যি সংগঠনে বেন অৰ্গেনাইজেশ্যন আৰু এই সংগঠনৰ যিকোনো মেম্বাৰ্ছে প্ৰেচিডেণ্টৰ পৰা আদি কৰি গ্ৰাছৰুট লেভেল কেডাৰ্ছে হওক বা যিয়ে হওক, তেওঁলোকে কোনো এটা কেছৰ ওপৰত যদি মানে কেছ ফাইল কৰে এইটো নাখাতে কোৰ্টত, কাৰণ আমি লিখিত একটা সংগঠনৰ সদস্য। তো এই কথাটো তেওঁলোকে আচলতে জানি লোৱাটো ভাল। তো সেইখিনি সময়ত যে 2019 চনত বহুত এই ধৰণৰ দল সংগঠন আছে আৰু এই সংগঠনবিলাকে হাইকোৰ্টত ইভিকশ্যনৰ কাৰণে ট্ৰাইবেল বেলেঞ্চ ব্লক তেওঁলোকে কেছ দিছে। তো যিসকলে কেছ দিছে আচলতে তেওঁলোকে কোন হয়? এইকেইটা মানুহটো তেওঁলোকৰ লগতে আছে। তো আজি তাৰিখত তেওঁলোকে ইলেকশ্যন যিহেতু আহি আছে আৰু এই কাৰণে এটা প্ৰপেগেণ্ডা তেওঁলোকে চলাইছে যে মানে কি কয় NDB যি কেছ দিছে আৰু কেছ দিয়াৰ কাৰণে আজি মানে ইভিকশ্যনছবিলাক হৈ আছে। কিন্তু এই কথাটো আচলতে সঁচা নহয়, মিছা কথা তেওঁ মানে মাতিছে আৰু এইটো কমপ্লিটলি এটা বেচলেছ আৰু ফেব্ৰিকেটেড বুলি আমি ক'ব পাৰোঁ। BTR অঞ্চল বৰ্তমান শান্তি পৰিৱেশ, কিন্তু ছ'চিয়েল মিডিয়াৰ যোগেদি কৈ আছে BTR অঞ্চল বেদখল মুক্ত কৰাৰ কাৰণে যি উচ্ছেদ প্ৰচেষ্টা লৈছে, সেই প্ৰচেষ্টা লোৱাৰ পিছত মানে জ্বলিব বুলি কৈ আছে, জ্বলিব নহয়। তাতে ট্ৰাইবেল বেলেঞ্চ ব্লকত যিটো নেকি প্ৰটেক্টেড কথাটো যদি আহে আৰু 1947 5 ডিচেম্বৰ যি আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্টক এমেণ্ডমেণ্ট কৰি যি চাপ্টাৰ 10 ক্লজ বনোৱা হ'ল, তো এই চাপ্টাৰ 10ৰ যিটো নেকি প্ৰভিজনছবিলাক যদি চায়, তো তেতিয়াহ'লে তাতে
অনলি ফৰ দ্য ট্ৰাইবেল এণ্ড প্ৰটেক্টেড ক্লাছসকলৰ সুৰক্ষিতৰ কথাটো আছে। তো এই কথাটো যি তাত ইন প্ৰিন্সিপল আৰু যি প্ৰভিজনত আছে সেইখিনি কথাটোহে আমি কৈছোঁ যে প্ৰটেক্টেড ক্লাছসকলে তাতে প্ৰটেক্টেড হ'ব, কিন্তু আনঅথৰাইজ বুলি কয়। তো তেতিয়াহ'লে আজি বেলেগ বেলেগ জেগাবিলাকতো এভিকশ্যনবিলাক চলি আছে, মাত্ৰ আমাৰ BTR অঞ্চলত যে এভিকশ্যন চলি আছে এইটো কথা নহয়। এতিয়া তেওঁলোকে ইলেকশ্যন অহাৰ সময়ত এইবিলাক মানে ক'বই, তাত মানে জুই জ্বলিব কিবা জ্বলিব, কিন্তু এজ পাৰ দ্য ল অফ দ্য লেণ্ড এইটোতো গভৰ্ণমেণ্ট বা হাইকোৰ্টে তেওঁলোকে এইটো চাব। এইটো তাত আমাৰ কোনো মানে দোষাৰোপ কৰিব নালাগে। তেওঁলোকে অৰ্গেনাইজ এটা অৰ্গেনাইজ যি অৰ্গেনাইজে বৰ্তমান প্ৰপাগাণ্ডা নহয়, তেওঁলোকৰ প্ৰাইপৰ কাৰণে তেওঁলোকে বহুখিনি চেষ্টা কৰি আছে। মুছলিম সম্প্ৰদায় আৰু কোচ ৰাজবংশী তেওঁলোকৰ কাৰণে কি থাকিব আপোনাৰ পৰামৰ্শ বা মতামত? এনেতো কোচ ৰাজবংশীসকলেতো আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত তেওঁলোকেতো ট্ৰাইবেল বেলেঞ্চ লগত অলৰেডি তেওঁলোকে প্ৰটেক্টেড ক্লাছে আছে, অলৰেডি প্ৰটেক্টেড ক্লাছ আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত অলৰেডি এইটো আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্টত তাত এমেণ্ডমেণ্ট কৰি তেওঁলোকক প্ৰটেক্টেড ক্লাছ হিচাপে তাত গণ্য কৰা হৈছে। তো তাত আজিৰ তাৰিখত মানে ইমানখিনি কথা তেওঁলোকেতো অলপ জানিব লাগিব। তেওঁলোকে চাওক যে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট তাতে কি কি প্ৰভিজনছ আছে, আৰু তাতে একদম স্পষ্টকৈ লিখা আছে আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টত কোচ ৰাজবংশী দে আৰ প্ৰটেক্টেড ক্লাছ। যদিহে এভিকশ্যন হয় তেতিয়া এভিকশ্যন হোৱাৰ পিছদিনাখনে হাগ্ৰামাই পুনৰাই তেওঁলোক তোলাৰ পিছত এই যিসকলে ভুক্তভোগী ৰাইটছৰ সময়ত হৈছে তেওঁলোকক ৰেহাবিলিটেশ্যনটো তেওঁলোকে কিমান দিব পাৰিছে, আচল প্ৰশ্নটো এইটোহে।